কবিতাৰ শিৰোনাম আঘোণী। কবি জ্যোতি নীলিমা গগৈ। আবৃত্তি এনিশা বুঢ়াগোহাঁই। যোৱাবেলি হাঁহিছিলি, ফাল কাটোতেই মাহৰ বতৰ যোৱা বুলি। পতান ধানেৰে ভঁৰাল ভৰালো বুলি। আঘোণী বুকুত মোৰ কুঁৱলীয়ে ঢকা ৰঙা বেলি। দলনিৰে মাটি ভাঙোতে এৰালি ঘাঁহে কলা ফুল কাটিছিল। কাটক, নখচুকীয়াৰ বিষে কোঙা কৰিছিল। কৰক, মহজাকে খাই কতবাৰ বোৱালে তেজৰ নৈ। বাহুবলেৰে ময়ালো মাটি, চপামেই বুলি সপোনৰ সোণগতি। ধোঁৱা চাঙৰ পৰা নমাইছো কলীয়া বিৰিয়া, পাৰি থৈছো বাৰীৰ বৰটেঙা। জলকীয়া নিমখেৰে এটি কলপাতৰ টোপোলা। আঘোণী তোৰ মন পাবলৈ কিয়ে বা কৰা নাইকিয়া। আঘোণী আঁকি থৈছো এখুঁটমান স্বপ্নৰ পৃথিৱী। এখন ৰঙীন মেখেলা অথবা কিনিম বুলি সেন্দুৰে পুৰিয়া। বছৰ জোৰাকৈ ভঁৰালৰ ভাত আৰু তোৰ অমাতৰ মাত। এই সকলো সপোন আৰু প্ৰেমৰ প্ৰাৰ্থনা নেওচি দূৰৈকৈ নাযাবি। তোৰে শপত, ৰ'দৰ তাপত উৰা আঘোণৰ কুঁৱলীৰ দৰে ময়ো গুচি যাম দিগন্তৰ সিপাৰলৈ। চুত বিলীন হৈ ভালপোৱাৰ বেলি।